Wang Pednon. Tara lang so, jutang aklam along. Dikebra troxy ang ding, karbi resunum surong ajik katalon along. Jutang jubat henlok kaya jithe lapen pinding sumpot henok kaya raji. Kasi Wang Pednon so karbi arat doan. Jutang jubat pinding sumpot lapen lamet lamchong pichar lunang lapen intur pondone. Kad news sepitung ay henpe. Dikebra troxy ang ding karbi resunum surong ajik. Ahir jumi lapen akardom angko dari iglo kadu kabi akanta kardom. CM Pet Projector Hozonot Duta Water Tanker Tracker Hubo Utuhan Pia Hobake Tori Poisonot a Paimoman Water Tanker Gary Zugan Trahobo Pani District Press Club of Karbi and Longor Nobo University of Bikoya Hodoso Hokolor Hopot Grohan Posim Karbi and Longzilla Hodder Hammer not Nobo Nirmito Arokit Hana Mukoli নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কাৰোবাৰ ঘৰত বিয়া বাৰু বা ডাঙৰকৈ জন্মদিন উৎসৱ পালন কৰিবলৈ হলে ডিফু চহৰবাসীৰ বাবে এটা ডাঙৰ সমস্যা হেয়া হৈছে খোৱা পানীৰ সমস্যা কিন্তু এতিয়া আৰু চিন্তা নাই যেটা পিএইচসি ডিপাৰ্টমেন্টৰ অধীনত ওয়াটাৰ সাপ্লাই আঁচনিৰ যোগে ভ্ৰাম্যমান ওয়াটাৰ ট্যাঙ্কাৰ ট্ৰাকেৰে আপোনাৰ ঘৰলৈ যোগান ধৰা হ'ব আপোনাৰ প্ৰয়োজন অনুসাৰে খোৱা পানী দেওবাৰে কাৰ্বি আংলঙৰ CM Pet Project SOPT 2020-21 আঁচনিৰ অধীনত দুটাকৈ বৃহৎ ওয়াটাৰ ট্যাঙ্কাৰ ট্ৰাক আৰু মোবাইল ট্ৰিটমেন্ট প্লেণ্টৰ শুভ উদ্বোধন কৰা হ'ল গ্ৰীণ ফ্লেগ জোকাৰি উদ্বোধন কৰিলে কাৰ্বি আংলং সাহিত্য পৰিষদৰ CM তুলিৰাম ৰংহাঙে আঁচনিৰ শুভ উদ্বোধন কৰি CM ৰংহাঙে কয় যে কোনোৱে ঘৰত বিয়া সবাহৰ আয়োজন হলে পিএইচসি কাৰ্যালয়ত খোৱা পানীৰ বাবে এখন দৰখাস্ত দিলে ভ্ৰাম্যমান ওয়াটাৰ ট্যাঙ্কাৰ ট্ৰাকেৰে পানী যোগান দিয়া হ'ব উল্লেখ্য যে এখন ট্যাঙ্কাৰ 10,000 লিটাৰ আৰু আনটো ট্যাঙ্কাৰ 2,000 লিটাৰ এই সুবিধা সকলোৰে বাবে উপলব্ধ হ'ব মংগলিনী ৰিপৰ্ট কাট নিউজ ডিফু ৰাংচিনা চাৰ্পো সাংস্কৃতিক প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙৰ নৱনিৰ্বাচিত বিষয়া সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠান কাৰ্যসূচী অনুসাৰে দেওবাৰে অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত ডিফুৰ পৰা প্ৰকাশিত অসমীয়া দৈনিক কাকত চলাংটোৰ সম্পাদক বৰসিং ৰংফাৰে ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙৰ নৱনিৰ্বাচিত সভাপতি দিগন্ত তেৰণ সম্পাদক ডানিয়েলছন পে প্ৰমুখ নতুন কমিটিখনৰ সদস্যসকলক শপত বাক্য পাঠ কৰোৱায় এই শপত গ্ৰহণ অনুষ্ঠানত ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙৰ সৈত্য প্ৰাক্তন সভাপতি কিৰি ৰংহাং জ্যেষ্ঠ সাংবাদিক নগেন বৰা সঞ্জু বৰা আৰু প্ৰদীপ কুমাৰ নাথ প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ' কনফাৰেন্স যোগে মৈত্ৰী আঁচনিৰ হোজাইপাৰ ৰাজ্যৰ 3খন আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে ইয়াৰে অংশ হিচাপে পশ্চিম কাৰ্বি আংলং জিলাৰ খামৰেন আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে
ভাৰ্চুৱেল যোগে নৱনিৰ্মিত ভৱন শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত সৈয়দ ইছফাকুৰ ৰহমান আৰক্ষী অধীক্ষক ডক্টৰ ৰমনদীপ কৌৰ বিধায়ক ডক্টৰ মানসিং ৰংপি প্ৰমুখ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে মৈত্ৰী অৰ্থাৎ মিছন ফৰ ওভাৰঅল এ থানা ৰেছপন্স ইমেজ অৰ্থাৎ মৈত্ৰী যে আমাৰ এই সদৰ পুলিচ ষ্টেচন যিটো ইয়াতে এইটো উদ্বোধন কৰিছে যে এইটো উদ্বোধন কৰা পুলিচ ষ্টেচন উদ্বোধন নিচিনা নহয় এইটোতো এটা মানে হস্পিটেল যে আমি উদ্বোধন কৰিছোঁ এইটো মানুহবিলাকৰ মানে এতিয়া এটা যিটো পাৰচেপশ্যন যিটো কয় অলপ বদলাব লাগিব এই পুলিচটো মানুহবিলাকক ইয়াতে ৰাইজক মানে এইটো সেৱা কৰিবহে আহিছে আৰু এই সেৱা কৰিবৰ কাৰণে মানুহে একো সংকোচ নোহোৱাকৈ এই পুলিচ ষ্টেচনটো ইয়াত আহিব লাগে উইদাউট এনি হেজিটেশ্যন আৰু আমি জানো পুলিচসকলে মানে সেৱা কৰিবৰ কাৰণে ইয়াতে প্ৰস্তুত আছে সদায় আৰু এই যিটো ইয়াতে এই আৰক্ষী থানাটো নিৰ্মাণ কৰা হৈছে এইটোতো মানে আগৰ পুলিচ ষ্টেচন নিচিনা নহয় এইটোতো মানে খুব ভালকৈ নিৰ্মাণ কৰিছে আৰু আজি আমি ইয়াতে এই উদ্বোধন কৰাটো যেন এইটো আমাৰ পশ্চিম কাৰ্বি আংলং বিশেষকৈ এই আমাৰ এই হামৰেন টাউন ইয়াৰ হেডকোৱাৰ্টাৰটো ইয়াতে মানে ভালকৈ ছাৰ্ভিচ দিব পাৰিব ভাল হৈছে আমাৰ কাৰণে এইটো নতুন এটা থানা মৈত্ৰী প্ৰজেক্ট আণ্ডাৰত এইটো আজি ইনগ্ৰেট কৰিছে CM ছাৰ আমাৰ থানা ভাৰ্চুৱেলি ইনগ্ৰেট কৰিছে আৰু তিনিটা থানা ইনগ্ৰেট কৰিছে ইটছ এ ভেৰি নিউ প্ৰজেক্ট এণ্ড the whole concept of the thana is a very new concept এনেকুৱা থানা মানে ভাৰত ভিতৰত কোনবা জায়গাত হ'ব কিন্তু this is one of the best in the whole country so etu hisabe we are very proud and we are very grateful and we would continue to strive to serve the people of Assam to the best of our capacity বৈঠালাংছৰ পৰা জাছনিং ৰিপৰ্ট কাট নিউজ আগন্তুক বিধানসভা নিৰ্বাচন যিমানে কাষ চাপি আহিছে সিমানে সলনি হ'ব ধৰিছে ৰাজনৈতিক প্ৰেক্ষাপট ৰাজনৈতিক ক্ষেত্ৰত এতিয়া প্ৰায় নতুন হৈ থকা দল NPPত যোগদান কৰিছে বিজেপি কংগ্ৰেছ SDCৰ সমৰ্থকে বিগত নিৰ্বাচন সমূহ দিয়া প্ৰতিশ্ৰুতি মতে পালন নকৰা এইটোৱে হৈছে সমৰ্থকসকলৰ মনত হতাশ আৰু এই হতাশৰ বাবে কিছু পৰিৱৰ্তন নতুন দিশৰ অনুসন্ধান প্ৰত্যাহাৰ বুকুত বান্ধি দেওবাৰে ফংলকপেট টেৰাং লাংছো LP স্কুলত অনুষ্ঠিত NPP সভাত বিজেপিৰ 45 ঘৰ কংগ্ৰেছৰ 15 ঘৰ আৰু SDCৰ 12 ঘৰ পৰিয়ালে NPPত যোগদান কৰিছে সিংহাসন সমষ্টিৰ NPPৰ সভাপতি কেনসিং ৰংফাৰৰ পৌৰোহিত্যত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত NPP অট'নমাছ হিলছ ইউনিটৰ সভাপতি ৰাজেন টিমুং NPP অট'নমাছ হিলছ ইউনিটৰ মুখ্য পাত্ৰ মংগল সিং ৰংফাৰে সংগঠক আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলক সাজু কৰিব পৰাকৈ শক্তিশালী কৰি তোলাৰ সন্দৰ্ভত আলাপ আলোচনা কৰে News Desk Report News সমস্যা সমাজিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত এজন প্ৰতিভাৱান কম বয়সীয়া কিশোৰজনৰ অনন্য শিল্পকৰ্মৰ নিদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংছত যে দেখে লাগি চাইছে কিশোৰজনৰ সৃষ্টি কৰ্ম দেখি প্ৰশংসাৰে উপচাইছে দেখোতাই কাৰ্বি যুৱ মহোৎসৱতে লুকাই আছে সকলোৰে সাংস্কৃতিক প্ৰেমী ব্যক্তিসকলৰ কম বয়সীয়া কিশোৰীৰ পৰা যুৱক যুৱতী তথা আদহীয়াক লৈ
এনে বহুতৰ মাজত এজন কম বয়সীয়া কিশোৰ নাম চেডেং বে আলন পিলন শিল্পৰ স্বত্বাধিকাৰী প্ৰত্যক্ষ হেমাৰীপেৰ পুত্ৰ 47 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে যোৱা 23 জানুৱাৰীৰ পৰা হাঁহ নিৰ্মাণত একানপতীয়াকৈ লাগি আজিলৈ 47টা পূৰ্ণ কৰিছে। হাঁহবোৰ নিৰ্মাণত কিশোৰ শিল্পী চেডেঙে ব্যৱহাৰ কৰিছে তেনে সাধাৰণ সামগ্ৰী বাঁহ বস্তা খেৰ আদিকে ধৰি হাঁহৰ অংগৰ প্ৰয়োজন অনুসৰি কেইবাবিধ ৰং যুৱ মহোৎসৱৰ সময়ত পৰ্যটক তথা গ্ৰাহকক আকৰ্ষণৰ কৰিবৰ বাবে দিনে নিশা কঠোৰ পৰিশ্ৰম কৰি নিৰ্মাণ কৰি উলিয়াইছে হাঁহ কেইটা কিশোৰজনৰ এই প্ৰয়াস তথা কৰ্মৰ নিদৰ্শনে বহুজনৰ পৰা প্ৰশংসা আদায় কৰিবলৈ সক্ষম হৈছে la karniyo sakorte ingjir kadu efan lapen kam kamera pet kacene long kam kamera pet han suri suri kardom kajeron kardom lapen labangso abokat ke soiching lage pining pen first time lo aprang prang nili kendu thiok hai hui ke soibom sita me la check pen ka bonai la pen ke busta hai hui pen ka bonai bange pining first time lo labangso ka bonai la ke methang yong yu phang kali labang ke methang pending sumpot pencenglok kadu kawe kethenai a program lagi dak itum karbi anglong kethenai karbi youth festival phangsi ka panong si labangso akumlin mate labangso awokak soiponlo labangso awokak ke soipon lake non ke damtang tarik song kebar ni bese pang chengpon nasi labangso tang ede nangpu non putok nili cepaduk thang laso opatang serari pan nili tarik thongke pen non pinyar nia sila bangso aboka kadu kabe patang lo la penon kalar khei hui ki viji asap odola la si anso se karbi yutang chingthu la pen ke soi keret la pen ke simbon ka bonai kadu kabe korte tumas tame anso se karbi youth festival me thang akhai la pen ka paprang dun thegi aphan cepaduk asonte me pari pusi nili ka channel hoy aphan chunu ripon lo la pen pa thang pon phasi chunu ripon lo Assamese babamen ke SB pepemen ke Ruptan TV News Text Report ka news খেলে মানুহৰ দৈনিক মানসিক বিকাশ তথা সুস্থ ৰখাত সহায় কৰে সেয়েহে নৱ প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী তোলাৰ মানসেৰে আগবাঢ়ি আহিছে পশ্চিম কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তৰ ৰাজাগাঁৱৰ এছাম যুৱকে তাৰে অংশ হিচাপে ৰাজাগাঁও কংগ্ৰেছ ফিল্ডত অনন্ত বৰা আৰু মিথুন বসুৰ নেতৃত্বত এই উদীয়মান যুৱকসকলক লৈ অনুষ্ঠিত কৰা হয় প্ৰয়াত টুৱাৰাম বৰা ফুৰণি ক্ৰিকেট মেচ 16 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই মেচখনত নগাঁও পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ মুঠ 24টা দলে অংশগ্ৰহণ কৰে শনিবাৰে ইয়াৰ চূড়ান্ত খেলখন কামপুৰ এছএন ক্লাব আৰু উত্তৰ আমৰি ক্ৰিকেট ক্লাবৰ মাজত অনুষ্ঠিত হয় টছত জিকি প্ৰথমে বেটিং গ্ৰহণ কৰি কামপুৰ এছএন ক্লাবে 15 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 123 ৰান সংগ্ৰহ কৰে Second ইনিংছত উত্তৰ আমৰি ক্ৰিকেট ক্লাবে 12 অভাৰ খেলি মাথো 3 উইকেট হেৰুৱাই 124 ৰান সংগ্ৰহ কৰি জয়ী হয় স্থানীয় সমাজ সেৱক অনন্ত বৰাই পিতৃ টুৱাৰাম বৰাৰ ফুৰণিত নগদ 10,000 টকা সহ ট্ৰফি আৰু মানপত্ৰৰে জয়ী দলটোক পুৰস্কৃত কৰে আনহাতে স্থানীয় মনিকা দেৱ ৰায় স্বামী জীৱন ৰায়ৰ ফুৰণিত নগদ 5,000 টকা সহ ট্ৰফি আৰু মানপত্ৰৰে ৰানাৰ্ছ আপ হোৱা দলটোক পুৰস্কৃত কৰে খেলখন আমাৰ এই উত্তৰামী গাঁৱৰ উদীয়মান যুৱকসকলে পাতিছে আৰু তাৰ মেইন উদ্যোক্তা হৈছে অনন্ত বৰা স্বৰ্গীয় টুৱাৰাম বৰাৰ ল'ৰা আৰু সেই অনন্ত বৰা দেউতা টুৱাৰাম বৰা আছিল মোৰ ক খ শিকাৰ প্ৰাইমাৰী শিক্ষক আৰু তেখেতৰ আদৰ্শতে আমি শিক্ষা গ্ৰহণ কৰি আজি এইখিনি পালোঁ এইটো ৱাজ ইন 1945 or 46 আৰু সেই অনন্ত বৰাৰ দেউতাক টুৱাৰাম বৰাৰ সলনিতে আজি
এই খেলটো পাতিছে আৰু তেখেতেই প্ৰথম দাতা যিজন এই খেলটো উদ্যোক্তা আৰু দ্বিতীয় প্ৰাইজটো হ'ল মণিকা দেৱৰাই তেখেতৰ স্বৰ্গীয় জীৱন ৰায়ৰ ঘৈণীয়েক তেখেতে এজন ব্যৱসায়ী আছিল সেয়া বৈঠালাংছৰ পৰা জাছন ইংহে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ